আজি আমি আবৃত্তি কৰিবলৈ যাব ওলাইছো। মোৰ লগত অকণমান ফ্ৰেণ্ড বনি এজনী আছে। হাই, মোৰ নাম আয়ুক্তা বৰুৱা। মাজত এটা গভীৰ মনেৰে সৰ্বশ্ৰেষ্ঠ চিত্ৰকৰ কোন ভাবিব নোৱাৰাকৈ সকলো সৃষ্টি কৰিছে। মহাপ্ৰবন্ধক পৰাগ গগৈ ছাৰ আমাৰ মাজত আহি উপস্থিত হৈছে। উদ্বোধন কৰিবলৈ অহা দিলীপ তামুলী ডাকো আমি মইনা পাৰিজাতৰ কণ কণ মইনাসকলৰ এটি দলীয় নৃত্য। আজিয়া বেলি মৰম মিলে হি তুলি কোনে আজিয়া বেলি মৰম মিলে হি তুলি নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ তারারে ফুলরে চিলিকা পড়ি দিয়েহি সতিয়া এতিয়া গুনগুনাব করে মাতি আমি
দ্বিতীয় হৈছে সুনিতা সোণোৱাল। অনুষ্ঠান উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে যেন আমাৰ অনুষ্ঠানটি উপভোগ। নিষ্ঠুৰ ব্যাধৰ হৰৰ তীক্ষ্ণ আঘাতত নিহত এটা ক্ৰোঞ্চ পক্ষীৰ মৃত্যু লগৰীয়াটোৰ হৃদয় বিদৰা দৃশ্য প্ৰত্যক্ষ কৰা আদিকবি বাল্মীকিৰ মুখেদি কবিতা হৈ নিগৰিছিল এইদৰে আৰু এনেদৰেই সৃষ্টি হৈছিল বিশ্বৰ প্ৰথম মহাকাব্য ৰামায়ণৰ প্ৰথম শ্লোকটি। ঠিক যেন সেই অনাদিকালৰে পৰাই কবিতাই যুগে যুগে মানুহৰ হৃদয়ত সুখ দুখ আনন্দ বেদনা পোৱা নোপোৱাৰ একোখনি নৈ ফল্গু ধাৰাৰ দৰে বোৱাই আনিছে। আৰু সেয়ে তেওঁ জনতাক সাৱধান কৰি সমাধানৰ ইংগিত দি কৈছিল এইদৰে, ৰণ